নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। আজি মই বহুত বিজি জানেনে, ৰাতিপুৱা 6টা বজাৰ পৰা বিজি। এয়া বিজি মানে কিহত বিজি দেখিছে এইটো, মই আজি এইবিলাক কাপোৰ পেকিং কৰি আছোঁ। কাৰণ আজি মই ফুৰিব যাম, সেয়েহে ফুৰিব যাম যিহেতু কাপোৰ পেকিং কৰি আছোঁ। ভাবিলোঁ লগতে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ, रुको जरा सबर करो। দেখিছে না আমি কিমান গানটোতো আপোনালোকে শুনিছেয়ে, সেইটো গানটোৰ চিলা যি আঁকিছিল সেইও আপোনালোকক দেখাম। আৱাজটো হয়তো ভালদৰে নাযাব পাৰে, মানে বহুত বেছি বতাহ দি আছে। কাৰণ এইটো ৰাস্তাটো নদীৰ পাৰেৰে হয়, ব্ৰহ্মপুত্ৰ নদী হয়, বতাহ দি আছে। এইয়া আমি চাওক ব্ৰহ্মপুত্ৰ নদীৰ পাৰ পানী, মানে আমাৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰ। এইয়া আমি আহি জুবিনদাৰ ঘৰৰ ৰাস্তাটো পালোহি। এইয়া চাওক, এই কি সুন্দৰ ধূপচাকি লৈ ল'লোঁ। এয়া ধূপচাকি ল'লোঁ, এতিয়া মন্দিৰৰ ভিতৰলৈকে যাম। জ্বলোৱা এতিয়া চেণ্ডেল খুলি আছোঁ। চেণ্ডেল খুলি অকণমান ঘূৰিছোঁ, তাৰপিছত মন্দিৰৰ ভিতৰত সোমালোঁ। আমি আহি ঘৰ পালোঁ, এতিয়া নামি আমি আহি পালোঁ। ইয়াতে ক'ত মানুহগিলা কি কৰি আছা? আমাৰ আছে গাছ
তাৰ কি মডেল ধৰি আছে নহয় বিয়া মাহী কি কৰিছি আমি মাহীহঁতৰ ঘৰৰ পৰা ওলালোঁ এতিয়া আমি নলবাৰীলৈকে যাম এতিয়া প্ৰায় 4টা বাজিল এতিয়া আমাৰ হাজবেণ্ডক উঠিব লাগিব আৰু মনত পৰিব না নপৰে বোলে ফোন চোন কৰি থাকা একচুৱেলি ভণ্টিক ল'ব আহিছিলোঁ ভণ্টি খাইছে আমাক এই বিয়াকে থ'ব আহিছা এই গোটেইবিলাকে আমাক থ'ব আহিছে এতিয়া আমি যাম গাড়ী ৰখি আছোঁ গাড়ী মানে ৰিক্সা বা সেই যাম যাওঁ ৰ'বা একেলগে সোমাইছিলোঁ গাড়ী পালে আমি যাম বাৰু এতিয়া আমি আহিলোঁ এতিয়া চব পালে কিন্তু আমি এৰাই হৈ যাম এও আমাক খবৰে আহিছিলে মই যে কৈছিলোঁ আমাৰ ভোক লগা বাবে আমি ইয়াতে মাহীহঁতৰ ঘৰত আহিছিলোঁ নহয়নে আচলতে মাহীহঁতৰ আমি মাহীহঁতৰ চক পালোঁ এতিয়া গাড়ী ৰখি আছোঁ এতিয়া এই যাব আৰু আমি যে ইয়াতে আমাৰ তাৰমানে ৰাস্তা গেট পাব তেওঁ যাব সেইফালে আমি যাম এইফালে এতিয়া আমি গাড়ী ৰখি আছোঁ এইটো মাহীহঁতৰ চক সেইটো ৰাস্তাৰে গাড়ী আহিব আমি বাছ পাই বাছে উঠিলোঁ এইয়া আমাৰ এই আমাৰ পাপলু এই আমাৰ আছে গাই কেলা দে কটাৰী আনছ সেইজন আমাৰ মাজুলী এইজন মাজুলী চালা ৰবা এইয়া চাওক আমাৰ অডিয়েঞ্চ বিলাক কি ব্যস্ততা বেলেগত ব্যস্ত নহয় দে আকৌ মেহেন্দিত ব্যস্ত যিহেতু কালি আমাৰ ঘৰত কিবা আছে সেই সকলোৱে ব্যস্ত হাতবিলাক দেখাই দিয়া এই বা হাই কৈ দিয়া হাই বন্ধু বান্ধৱীসকল মোৰ বাইদেউৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক দিব বেল আইকনটো বজাই দিব বাই বাই এতিয়া মই ক'ব নোৱাৰো আৰু তাই কৈছে নিশ্চয় ক'ব এই আমাৰ পাপলু দেখিছে কিমান ব্যস্ত আৰু দেখাই থাকিম বাৰু এতিয়া আমি আহি মাজুলীতো ঘৰ পালোঁ এতিয়া মানে নহয় আমি আহি পাওঁতে 7:30মান বাজিছিলে 7:30 আহি পালোঁ কিন্তু ভিডিঅ' বনোৱা নহ'ল আহিবলৈ কাৰণ লাইন নাছিলে লাইন নহ'লেতো কেমেৰা ভাল নহয় সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল এতিয়া আমাৰ মাজুলীত ঘৰৰ ভিতৰত বহি আছোঁ বাহিৰত গান চান বজি আছে কালি আমাৰ মানে কিবা আছে আপোনালোকে কালিৰ ভিডিঅ'ত গম পাব কি আছে আজিৰ পৰিৱেশটো আপোনালোকক মই দেখাব বিচাৰিছোঁ এতিয়া ৰাতি কেইটা বাজিলে এতিয়া ৰাতি 1টাই বাজিল পিছত আৰু আহি পোৱাৰ পিছত ভিডিঅ' বনোৱাই নহ'ল এনেকৈ ব্যস্ত হৈ গ'লোঁ যোৱাবাৰ ভিডিঅ' বনোৱা নহ'ল সেইবোৰ দিয়া নহ'ল আৰু 1টা বাজিত এতিয়া আমি শুব আহিছোঁ ভাত পানী খালোঁ ভাত পানী খোৱাটো বাৰু আপোনালোকক দেখুওৱা নহ'ল এতিয়া খাইলোঁ এতিয়া শুম ৰাতিপুৱা আকৌ 5টামানতে উঠিব লাগিব কাৰণ কালিতো কৈছিলোঁ আমাৰ কালি বিশেষ দিন কালি আমাৰ কিবা আছে বুলি কৈছিলোঁ কালিৰ ভিডিঅ'টোত আকৌ দেখা পাব আজি বাৰু কৈ নিদিওঁ তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিল ফুল মূল কৰি মানে খিচাৰি টাইপ হৈ গৈছে আজি ভিডিঅ' কি বনালোঁ কি দেখুৱালোঁ গম নাপাওঁ
তেন্তে আজিলৈকে বাই বাই, আকৌ পুনৰ লগ পাম মোৰ এটা নেক্সট ভিডিঅ' লৈ।